আমি এতিয়া আখল ঘৰত আছোঁ আৰু দাদাই বহুত বিজি আছে মানে দাদাক বহুত কুৱেশ্যন সুধিবলগীয়া আছে আৰু আগতে ইণ্টাৰভিউ লৈছে এইবিলাক নিউজ চেনেলে কৰিছে এতিয়া আমি কৰিবলৈ আহিছোঁ দাদাৰ পৰা কিছুমান কথা জানিবলৈ আহিছোঁ কিন্তু দাদা মানে বহুত বিজি আৰু কাষ্টমাৰ আহিছে বহুত আৰু মানুহবিলাকে ৰৈ আছে ৱেইট কৰি আছে আমি দেখিছোঁ আৰু গোটেই হেৰিটো দেখাই দিয়া চিটুৱেশ্যনটো দেখাই দিয়া মানে ধুনীয়া আৰু ইয়াত বহুত কম দামতে মানে ধুনীয়া মানে থলুৱা খাদ্য পায় মই খালোঁ আজি হাঁহৰ মাংস খালোঁ মাছ খালোঁ নিৰামিষ ভাতটো আছে ভালে লাগিছে খাই হাঁহৰ মাংসটো কেনেকুৱা খাবলৈ ভাল লাগিছে বঢ়িয়া লাগিছে আৰু বঢ়িয়া এনেকুৱা টেষ্টি আৰু ক'ত পাম জীৱনত প্ৰথম ভাল হোটেল গুৱাহাটীত এখনে দেখা পাইছোঁ ডেইলি খাওঁ দাদা ইয়াত মানে ডেইলি কিমান কাষ্টমাৰ 500-600 আপোনালোকৰ কেইজনমান মিলি বনাই খানা আমি আমাৰ মেইন এজন আছে মই বনাওঁ আৰু এজন লগত আছে মানুহ হেল্পাৰ এনে গোটেই ষ্টাফটোৱে কাটিং চাটিং কৰে আমি খানা বনাওঁ মেইন দুইজন আছোঁ আমি বনাই আমাৰ ছাগলী মাংস হাঁহৰ মাংস লোকেল চিকেন মাছ ব্ৰইলাৰ অমলেট কাৰী তাৰপিছত এনে ভেজ থালি আপোনাৰ 60 টকা হয় কণী কাৰী হয় আপোনাৰ 80 টকা মাছ ভাত 100 টকা তাৰপিছত লোকেল চিকেন ভাত আপোনাৰ 170 টকা ছাগলী মাংস আৰু লোকেল চিকেন হাঁহৰ একে দাম মোৰ ইয়াতে 3 বছৰ হ'ল কাম কৰি ভালে লাগিছে তো গাইজ আমি এতিয়া খানা খাম টেষ্টি ঠিকে আছে মাটি দালি আছে দেখাই দিয়া কেমেৰাত এইটো কি নাজানো দেই খালে গম পাম দালি আছে এয়া তোমাৰ মটৰ আছে আলু ভাজি চাটনি নেমু আৰু আমি স্পেচিয়েল কি খাম জানেনে আজি হাঁহৰ মাংস খাম আজি হাঁহৰ মাংস টেষ্ট কৰিম কেনেকুৱা লাগে আৰু মাটন খাম ছাগলী মাংস আৰু হাঁহৰ মাংস খাম আপোনালোকক কম কেনেকুৱা মোৰ টেষ্টি নিচিনাই লাগি আছে আৰু চবেই কৈ আছে টেষ্টি বুলি চব খালে গম পাম আৰু আপোনালোকে চাই থাকিব আমি খাওঁ এতিয়া য়ামি ডিছ হাঁহৰ মাংস আহি গৈছে এতিয়া আমি খাম হাঁহৰ মাংস চবেই খাই আছে এইবিলাক টেষ্টি খানা দাদা লাজ কৰিছে যেন পাইছোঁ আমি খাম এতিয়া হাঁহ ল'ম দেই ফাৰ্ষ্ট ট্ৰাইটো কৰোঁ কেনেকুৱা লাগিছে মজাবে বহুত ধুনীয়া হৈছে চ' আপোনাৰ যিখিনি মানে আগৰ নিউজখিনি মই দেখিছোঁ বহুতে কভাৰ কৰিছে নিউজ চেনেল আহিছে চ' আপোনাৰ সেই গোটেইখিনি কাহিনী কাৰণ আপুনি আগতে তেজ বিক্ৰী কৰি মদ কিনিছিলে বা আৰু আপুনি স্লিপিং টেবলেটো লৈছিলে গম পাইছোঁ চ' সেই গোটেই কাহিনীখিনি অকণমান যদি অলপ কৈ দিয়ে ভাল লাগিব মানে মইতো ক্লাছ 9 মানৰ পৰা এনেকুৱা মানে মদৰ প্ৰতি মোৰ আসক্তি আহি গৈছিল আৰু তেতিয়াৰ পৰা এনে ক্লাছ 9 মানৰ পৰা খাইছিলোঁ পিছলৈকে মানে বস্তুটো বাঢ়ি গৈ আছিল আৰু তো এটা সময়ত মানে মই অনুভৱ কৰিলোঁ আৰু যে মদ খোৱাৰ কাৰণে মোৰ বহুত মানে হেৰি হৈছে মানে অসুবিধাৰ সন্মুখীন হৈছোঁ যোনবিলাক ধৰক লক্ষ্য আছে সেইবিলাক মই কৰিব পৰা নাই মানে মদটো যিহেতু মই চখৰ কাৰণে খাই আছিলোঁ কিন্তু সেই বস্তুটোৱে যে ভিতৰে যে মোক মানে খাই আছিল ভাদৰক যিটো বস্তুৱে মানে যাৰ কাৰণে মই মানে যোনবিলাক মোৰ হ'বলগীয়া কাম হোৱা নাছিল তাৰমানে মানে সি মানে ভিতৰৰ পৰা একচুৱেলি মোৰ শত্ৰু হৈ আছিল তাৰমানে আৰু তাক মই পিছত দমন কৰিবলৈ চেষ্টা কৰিলোঁ আপোনাৰ ঘৰৰ মানুহে তেতিয়া কি কৈছিল যেতিয়া আপুনি পুৰা এডিক্টেড হৈ গৈছিলে তেতিয়া কি কৰিছিলে আপোনাক তেতিয়া ঘৰৰ মানুহে তেতিয়াতো ঘৰতো গালি দিয়ে তেতিয়া খাবতো কাৰ মাক বাপেকে দিব আৰু কাৰোতো মাক বাপেকে আৰু এইবিলাকতো ছাপৰ্ট নকৰে ন আৰু যেতিয়া আপুনি ধৰি লওক মানে এটা কথা মানে শুনিছিলোঁ যে গম পাইছোঁ যে আপুনি আইচিউত যেতিয়া মানে বিচনাত আছিলে বোলে তেতিয়া মানে আপুনি ৰিয়েলাইজ কৰিছে বস্তুটো নহয় আইচিউত নহয় নেকি মানে মই আইচিউত চকু মেলিছোঁ তাৰমানে ঠিক আছে তাৰপিছত ঘৰত আহিছোঁ তাৰপিছতো ছেইম হেবিট চলি আছে মোৰ হেবিটটো মোৰ চেঞ্জ হোৱা নাছিল আগতে যেনেকৈ খাইছিলোঁ তেনেকৈ চলি আছিল তাৰপিছত যেতিয়া মানে মই ঘৰত আহিছোঁ আৰু মানে মোক ৰিলিজ দিছে আৰু ৰিলিজ দিয়াৰ পিছত কেইদিনমান ঘৰত আছোঁ তেতিয়াও ছেইম হেবিটে আছিল তাৰপিছত ৰাতিপুৱা যেতিয়া উঠোঁ তাৰমানে মনটো অলপ ভয় লাগে ডিপ্ৰেশ্যনটো সোমাই আছোঁ ডিপ্ৰেশ্যন থাকিলে অলপ ভয় দেখা পায় তাৰমানে বস্তুবিলাক ধৰক নেগেটিভিটি বেছি আহি যায় তাৰমানে আপুনি চব বস্তু নেগেটিভ দেখা পায় তাৰমানে একো নহ'ব মানে মোৰ নিজৰটো নহ'বই মানে বেলেগৰ যেন নহ'ব সেনেকুৱা টাইপ দেখা পায় আৰু এদিন মানে এনেকুৱা হঠাৎ মানে ৰাতিপুৱাৰ ভাগত মানে মোৰ মনত এটা প্ৰশ্ন আহিল আৰু যে মই বাচিলোঁ কিয় আৰু যদি বাচিছোঁ মানে মই এতিয়া কি কৰিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিল আৰু মনলৈ তাৰপিছত কেইদিনমান সেই কুৱেশ্যনটো মোৰ ব্ৰেইনত ঘূৰি আছে আৰু সেই কুৱেশ্যনটো ঘূৰি মই এনচাৰটো মানে বিচাৰিব ট্ৰাই কৰিলোঁ আৰু তাৰপিছত এনচাৰটো বিচাৰিলোঁ আৰু মই তাৰপিছত এনেকুৱা লাগিল আৰু যে মই যদি বাচিছোঁ হয়তো কিবা এটা ভাল উদ্দেশ্য আছে লাইফৰ নহ'লেতো মই মৰিব লাগিছিল কাৰণ টেণ্ডেঞ্চিটো বহুত দিনৰ পৰা চলি আছিল ন ছুইচাইড এটেম্প মানে কৰাৰ সেনেকুৱা ধৰক আগতেও সেনেকুৱা ট্ৰাই কৰাৰ নিচিনা হৈছে একচুৱেলিটো বেমাৰ হয় আৰু এইটো আৰু কোনো ছুইচাইডটো আৰু ডিপ্ৰেশ্যনটো এটা বেমাৰ হয় এইটো মানে কোনো ইচ্ছা কৰি নকৰে এইটো বেলেগে ক'ব পাৰে যে সি ডিপ্ৰেশ্যন গৈছে জ্বৰ যদি হয় মানুহে ৰখাব পাৰিব নেকি
হয় নহয় স্বাভাৱিক বস্তু তাৰমানে কিছুমান বস্তু কিন্তু তাৰ পৰা বাচি আহিব পাৰি ৰাস্তা আছে তাৰমানে সেইটো আৰু কিছুমান টাইমত ধৰক লগৰ বা ফেমিলি সেনেকুৱা টাইপত যদি ছাপৰ্ট যদি পায় তেতিয়াহ'লে সেই বস্তুটোৰ পৰা ওলাই আহিব পাৰি আপুনি কিবা মেডিটেশ্যন কৰিছিলে কিছুমানে কয় ডিপ্ৰেশ্যনত মানে মানুহ একদম পুৰা মানে ভাগি যায় আৰু নহয় চবৰেতো বেলেগ বেলেগ ন চবৰে ভিতৰৰ শৰীৰৰ শক্তিটো চবৰে বেলেগ বেলেগ ন কোনে কেনেকৈ ইউজ কৰিব নিজৰ শৰীৰৰ শক্তিটো তেনেকুৱা আৰু মানুহৰ নেগেটিভ পজিটিভ এনাৰ্জি থাকে চাওক এতিয়া ধৰক বস্তুবিলাক কেনেকুৱা আৰু কিছুমান মানুহ দেখা পালে আমি ধৰক অলপ দূৰত পলাওঁ ন এনেকুৱা আছে ন কিছুমান মানুহৰ পৰা দূৰত পলাওঁ কিছুমান মানুহৰ ওচৰত গৈ ভাল লাগে সেইবিলাক এনাৰ্জি হয় মানুহৰ মোৰ এনাৰ্জিটো সেই মানুহটোৰ লগত নিমিলিব তাৰমানে যাৰ মিলে সিহঁতি একেলগে থাকে আৰু কিছুমানে এনেকুৱা হয় এটা টাইমলৈ একেলগে থাকে পিছত ভাঙি যায় এইবিলাক এনাৰ্জি হয় মানুহৰ শৰীৰটোত বহুত শক্তি আছেতো কিন্তু বুজি পাব লাগিব শক্তিটো সেইটোৱে আৰু আপুনি যেতিয়া মানে নিজৰ তেজ বিক্ৰী কৰিছিলে আপোনাৰ তেতিয়া নিজৰ মানে লগা নাছিল মই নিজৰ তেজ বিক্ৰী পেলাই মল কিনি আছো মানে তেতিয়া নিজে উপলব্ধি কৰা নাছিল কথাটো নহয় তেতিয়াতো মোৰ দৰকাৰী আছিল ন মানে আপুনি লাগিবই মানে লাগিবই এনি হাও মানে মানে বেলেগৰটো বেয়া হ'ব নালাগে মুঠতে মোৰ লাগিলে বেয়া হওক কিন্তু মোৰ মানে খাবই মানে তেজ বিক্ৰী কৰিলেও খাব এনেকুৱা চিটুৱেশ্যন হৈ গৈছিল তাৰমানে কৰিছোঁ বহুতবাৰ সেনেকুৱা তাৰ মাজত বেলেগো ধৰক কেতিয়াবা কামো কৰিছোঁ তাৰ পৰাও পইচা আহিছে কেতিয়াবা আপুনি যে তেজ বিক্ৰী কৰিছিলে সেইটো কথা ঘৰত গম পাইছিলে নাই নাপায় কোনো গম নাপায় এতিয়া কোৱাৰ পিছতে যেতিয়া মোক সুধিছে মানে মোৰ বেকগ্ৰাউণ্ড তেতিয়াহে বহুতে গম পায় মানে সেইটো আৰু নহ'লে এইবিলাকতো কাকো কোৱা কথা নহয় এতিয়া মানুহ সোধাৰ কাৰণে ধৰক কিছুমানে জানিব ইচ্ছা কৰিছে ন তেতিয়া সেইকাৰণেহে মই কৈছোঁ আৰু আপোনাৰ মানে এই বিজনেছটো যেতিয়া ষ্টাৰ্ট কৰিলে কেতিয়া ভাবিলে যে মই এনেকৈ বিজনেছ কৰিম চ' এনেকৈ ষ্টাৰ্ট কৰিম নহয় বিজনেছটো মই তাৰ পৰা উঠি আহি ভাবা নাই বিজনেছটো মোৰ সৰুৰ পৰাই দিম বিজনেছটো ব্যৱসায় কৰা আৰু যে মই ৰেষ্টুৰেণ্ট খুলিম এইখিনি জেগাত খুলিম য'ত আছে সেইটো মোৰ সৰুৰ পৰা সপোন আছিল যোনবিলাক বস্তু সপোনটো মদে মোক মানে দবাই থৈছিল তাৰমানে পিছত মই গম পালোঁ আৰু দেৰিকৈ আৰু সেইটো আৰু মানে সৰুৰ পৰা মোৰ ইচ্ছা আছিল ৰেষ্টুৰেণ্ট বিজনেছৰ সৰুৰ পৰাই মানে এনেকুৱা নহয় যে ডাঙৰ হৈ কিনে ভাবিছোঁ কি কৰোঁ এতিয়া তেনেকুৱা নহয় সৰুৰ পৰাই ইচ্ছা আছিল যাৰ কাৰণে মই পঢ়াও বাদ দি দিছিলোঁ মোক ডিগ্ৰী একো দৰকাৰ নাছিল মোৰ চাৰ্টিফিকেটৰ একো দৰকাৰী বুলি মই ভাবা নাছিলোঁ তাৰমানে যাৰ কাৰণে মই এডুকেশ্যনটো এৰি দিছিলোঁ তাৰমানে আৰু মানুহে মানে আপুনি যিটো ডাঙৰ বিজনেছ কৰিছে আখল ঘৰ আৰু ৰোগান জুচ দুখন আছে ন চ' মানে মানুহে কেনেকৈ কৰিলে মানে বিজনেছৰ মানে লাভ হয় আপোনাৰ পৰা জানিব বিচাৰে সেইটো বস্তু লাভ লছটো এইটো নিজৰ ওপৰত কিছুমানে ধৰক নিজে খাটি পেলাই কৰে ন মানে নিজে ইনভলভ হয় মানে নিজে জিৰ'ৰ পৰা চেষ্টা কৰে মানে কৰিবৰ কাৰণে আৰু কিছুমানে আছে ধৰক কিছুমানৰ পইচা পাতি আছে ধৰক সিহঁতৰ ষ্টাইলটো বেলেগ হ'ব আমাৰ ষ্টাইলটো বেলেগ আমাৰ কোনো নাছিল আমি একদম জিৰ'ৰ পৰা কৰিছোঁ তাৰমানে টেবুল মোচাৰ পৰা আৰম্ভ কৰি ঘৰ মোচাৰ পৰা কুকিং ঘৰৰ পৰা একদম জিৰ'ৰ পৰা কৰিছোঁ তাৰমানে বহুত কষ্ট আৰু বহুত সাংঘাতিক কষ্ট আৰু পইচা পাতি কেনেকুৱা ধৰণৰ হয় মানে যদি যিখিনি বিজনেছ কৰিব বিচাৰে তো সেইবিলাকৰ অলপ জানিব বিচাৰোঁ বস্তুটো চাওক পইচা আপুনি কোনটো লেভেলত ঘটিব সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে হয় নহয় এতিয়া মোৰ মতে কি মই যোনটো বিজনেছ কৰিছোঁ মোৰ মতে কাষ্টমাৰ ছেটিছফাইড হ'ব লাগে পইচাটো পিছৰ বস্তু কাৰণ মানুহ যেতিয়া গ্ৰাহক যেতিয়া সন্তুষ্ট হ'ব গ্ৰাহকৰ ভলিউমটো বাঢ়িব কাষ্টমাৰ বেছিকৈ আহিব লাগিলে কমকৈ আহক মোৰ কথাটো সেইটো তাৰমানে কম মাৰ্জিনত মই বিজনেছ কৰিব বিচাৰোঁ আৰু আজি খালোঁ বহুত টেষ্টি লাগিলে হেৰি খালোঁ আমি হাঁহৰ মাংস খালোঁ ন আমি হাঁহৰ মাংস খালোঁ বহুত টেষ্টি লাগিলে চ' আৰু এটা মই এটা মানে ইণ্টাৰেষ্টিং কথা সুধিম আপোনাৰ জীৱনত প্ৰেম আছেনে আছে তেওঁ মানে কেনেকৈ প্ৰপ'জ কৰিছিলে আপোনাৰ প্ৰেমিকাক আৰু কেতিয়াৰ পৰা আছে আপুনি ৰিলেশ্যনত নাই বৰ্তমান মোৰ যোনটো চলি আছে সেইটো 7 months মান হ'ব মানে বেছি দিন হোৱা নাই কিন্তু আগতেও গাৰ্লফ্ৰেণ্ড আছিল আগতেতো বহুত আছিলে মানে খুব লাইন মাৰিছিলে নেকি এনেকুৱা টাইপ মানে মই বস্তুটো চালে গম পাওঁ যে কোনটো মোৰ হ'ব কোনটো মোৰ নহয় অবজাৰ্ভ কৰি কিনে গম পাওঁ তাৰমানে আৰু আপোনাৰ এতিয়া যিগৰাকী আছে মানে যোনটো মই পাৰিম মই সেইটো বস্তুতে হাত দিওঁ তাৰমানে আৰু এতিয়া যিগৰাকী আছে আপুনি প্ৰপ'জ কেনেকৈ কৰিছিলে সেইবিলাক মনত নাই কিন্তু মোৰ মনত নাই ঘূৰোতে ডেটিং মাৰোতে হৈ গৈছে ডেটিং মাৰোতে মানে পুৰা একদম লকডাউনৰ মাজত হৈছে কিন্তু লকডাউনৰ মাজত আমি চেটিং কৰি থাকোঁ মোবাইলত এনেকৈ বহুত দিনলৈকে নাম্বাৰেই লোৱা নাছিলোঁ মই মানে তেতিয়া চব মানুহ ঘৰতে আছিলে ন লকডাউনৰ মাজত অলপ বেলেগ আছিলে পৰিস্থিতিটো মই নাম্বাৰেই লোৱা নাছিলোঁ 1 মাহমানলৈকে অকল মেছেজ কৰিছোঁ মেছেজ দিনে ৰাতি মেছেজ মানে আৰু এতিয়া আপোনাৰ দোকানখন আপোনাৰ যে হোটেলখন কিমান টাইমৰ পৰা কিমান টাইমলৈ খোলা থাকে আৰু মানে প্ৰাইচখিনি কেনেকুৱা ধৰণৰ হয় অলপ মানে বেলেগতকৈ বেলেগ হয় চাগে ন বস্তুবিলাক অলপ কৈ দিয়ক মোৰ এনেই ৰাতিপুৱা কিটচেনটো অন হয় 6:30 মানৰ পৰা তাৰপিছত 10:30 মানত পূৰা কমপ্লিট খানা ৰেডি হৈ যায় 10:30 পৰা আমি চেল ষ্টাৰ্ট কৰোঁ মোটামুটি 3:30 4টালৈকে আপোনাৰ খানা খতম হৈ যায় আৰু আপোনাৰ থলুৱা খাদ্য মানে যিহেতু পোৱা যায় বহুত টেষ্টি মই খাওঁতে গম পাইছোঁ চ' মানে এইটো বহুত স্পেচিয়েল হয় আপোনাৰ যিখিনি বনাইছে আজি মই খাইছোঁ আলু ভাজিটো বহুত টেষ্টি লাগিছে আৰু এইটো হাঁহৰ মাংসটো টেষ্টি লাগিছে চ' ইয়াত মানে ডেইলি কিমানমান মানুহ আহে চাগে ডেইলি 500 থালি বনাওঁ আমি
ডিমাণ্ড আমাৰ মানে ডিমাণ্ডটো তাতকৈ বেছি কিন্তু আমাৰ কেপাচিটি কম মানে কিচেনৰ যোনটো চাইজ সেইটো সৰু তাৰমানে সেইকাৰণে আৰু জেগা স্পেচ কম কাৰণে আমাৰ 500 কিন্তু ডিমাণ্ড তাতকৈ বেছি আছে সেইটো আৰু আপোনাৰ ফেচত আৰু বহুৱাৰ ইচ্ছা আছে নেকি মইতো মোৰ বিজনেছ আৰু ডাঙৰ কৰিম তো তেতিয়া আমি আকৌ লগ পাম তেতিয়া চিয়ৰ লগ পাম আৰু 8 তাৰিখে কৈছে হেৰি আছে 8 তাৰিখে জানুৱাৰী 8 তাৰিখে ন লগোৱা আছে ন লগোৱা নহয় ন খোৱা ন খোৱা সৰি ন খোৱা আছে আৰু সবকে নিমন্ত্ৰণ কৰি দিয়ক আৰু নিমন্ত্ৰণ এতিয়া যদি মই নিমন্ত্ৰণ কৰোঁ সবকে সব মানুহ আহিব সবকে ছাৰ্ভিচ দিব নোৱাৰিম সবে বেয়া পাব কিন্তু কথাটো মই জনাই থলো আৰু 8 তাৰিখে আছে 8 তাৰিখে জানুৱাৰী 8 তাৰিখে হয় তাৰমানে জানুৱাৰী 8 তাৰিখে কেলে হয় আমি ন খোৱাটোতো এনেকুৱা বিহুৰ এটা পৰম্পৰা সকলোৱেতো জানেই ন তো আমি মানে কিয় 8 তাৰিখটো কিয় ডিচাইড কৰিছোঁ কাৰণ চাওক বিহুৰ সময়ত সব মানুহ ঘৰলৈ গুচি যায় বেছিভাগ মানুহ বাহিৰৰ পৰা আহেতো তো বেছিভাগ মানুহ গুচি যায় তো আগতীয়াকৈ আমি মানে সেইটো বস্তু উদযাপন কৰোঁ তাৰমানে ন খোৱাৰ দিনা তাৰমানে সিদিনা ভেৰাইটিজ খানা থাকে থলুৱা খাদ্য যিবিলাক সেইবিলাক আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ হয় এবাৰ কি দিওঁ এনেকুৱা চাওঁ কিন্তু বহুত শাকৰ পৰা আৰম্ভ কৰি 9 বিধ শাকৰ পৰা আৰম্ভ কৰি আপোনাৰ হাঁহৰ কণীৰ পৰা আৰম্ভ কৰি সেনেকুৱা ডিছ কিছুমান আমি মানে ৰেডি কৰোঁ আৰু নৰ্মেল যিখিনি থালি থাকে তো সেইখিনি থাকিবই তাৰ ওপৰঞ্চি মানে কিন্তু প্ৰাইচ ছেইম থাকে আকৌ সো আজি কিছুমান টিপছ জানিম সানিদাৰ পৰা এটা বস্তু আহি মই আখলত দেখিলোঁ যে সানিদাৰ হোটেলত কোনো কাউণ্টাৰ নাই আৰু সানিদাই মানে নিজে ৰৈ থাকে আৰু পইচাখিনি কালেকশ্যন কৰি থাকে আৰু এখন ইয়াতে হেৰি থাকে এখন কি বোলে স্কাৰ্ফ টাইপৰ এখন থাকে লৈ থাকে কিয় মানে কাউণ্টাৰ নাই নহয় মই টাৱেলখন লোৱা প্ৰথম কাৰণটো হ'ল মই কাকো ৰখি নাথাকোঁ কোনো ষ্টাফৰ কাৰণে যদি মই কোনোবা এটা কৰ্নাৰত দেখিছোঁ এটা ছিট খালী হৈছে মই যেন কাৰো কাৰণে নৰখি সেই টেবুলখন মই ফাৰ্ষ্ট ছাৰ্ভিচ মানে চাফা কৰিব পাৰোঁ চাফা কৰি কোনোবা যদি ছিংগল মানুহ আছে তাত যেন বহাই দিব পাৰোঁ তাত দুটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল মানুহজনক সোনকালে মই ছিটটো দিব পাৰিলোঁ আৰু দ্বিতীয় কাৰণটো হ'ল তেওঁৰ পিছত থকা মানুহজনে তেওঁ যিহেতু আগত সোনকালে বহিলে সময়টো তেওঁৰ বাচিব এটা লাইন থাকে ন মানুহ আৰু ধৰক যিমান ফাৰ্ষ্ট মই ছাৰ্ভিচ দিম সিমান ফাৰ্ষ্ট মোৰ তাত পইচাটো আহিব ন কাৰণ সময়টো পইচা আনে ন সময়ৰ ভেলুটো বুজি পাব লাগিব আপুনি বৰ ধুনীয়াকৈ কিন্তু মেনেজমেণ্টটো বৰ মজাছে কৰে মানে ক'ৰবাত কিবা কৰ্চ লৈছিলে মানে ইমান আৰু আপুনি এঘণ্টাত কিমান থালি বিক্ৰী হয় আমাৰতো এখন 8খন টেবুল ন 8খন টেবুলত 4টাকৈ ছিট 8 × 32টা ছিটত ঘণ্টাত যেতিয়া মানে পূৰা ফুল পিক আপত থাকে মোটামুটি 120 এক ঘণ্টাত আমি চেল কৰিব পাৰোঁ তাৰমানে আমাৰ কেপাচিটি আছে কেতিয়াবা অলপ ইফাল সিফাল হ'ব কিন্তু 120 ধৰক তেনেকুৱা আৰু সো আপোনাৰ কাউণ্টাৰ কিয় নাই আৰু হাতত আপুনি পইচাখিনি কিয় ৰাখে চাওক স্পৰ্শ ভাল বস্তু এটা চলে ভাল লাগেনে হয় নহয় ভাল কাপোৰ এটা চলে ভাল লাগেনে লাগে পইচাটো এনাৰ্জি হয় নহয় পইচাটোৱে কনফিডেঞ্চটো বঢ়ায় গম পাইছে সেইকাৰণে মই হাতত ৰাখোঁ পইচাটো হাতত ৰাখিলে কাম কৰে যিটো উৎসাহ ন সেইটো ডাবল হয় তাৰমানে এনাৰ্জি দিয়ে ভিতৰৰ পৰা যিহেতু স্পৰ্শ মোৰ হাতত পইচাটো লাগি আছে ন সেইকাৰণে মই হাতত ৰাখোঁ পইচাটো হাতত ৰাখোঁ সেইকাৰণে যিমানে বান্ডিলটো মানে যিমানে নোট আহি আছে ন সিমানে ডাঙৰ হৈ গৈ আছে তাৰমানে সময়ৰ লগত পইচাৰ বান্ডিলটো ডাঙৰ হৈ গৈ আছে তাৰমানে আৰু সেই বস্তুটোৱে বহুত এনাৰ্জি দিয়ে মানে কাম কৰিবৰ কাৰণে কিন্তু সেই বস্তুটো ফিল কৰিব পাৰিব লাগিব চব বস্তু ফিলিংছৰ ওপৰত আকৌ মই সেইটো বস্তু ফিল কৰোঁ বেলেগে নকৰিব পাৰে কাৰণ সেই বস্তুটোত মই ফ'কাছ আছে সেই বস্তুটোত আৰু সেই বস্তুটো মই বুজি পাইছোঁ আৰু মানে দেখোঁ ন এনেই মালিকবিলাকে তাৰমানে চকীত বহি পুৰা ডাইৰেকশ্যন মাৰে কিন্তু আপোনাক সেইটো বহুত বেট্ৰিক কাম মানে পৃথক হয় আপুনি মানে নিজে কামো কৰে আৰু পুৰা ডাইৰেকশ্যনো দি থাকে আৰু মানে কুইকলি কাম কৰে আৰু সঁচাকৈ বিজনেছত এইটো বস্তু বহুত লাগে কাৰণ আপুনি সেই সিমান কম সময়তে কিন্তু সেই বহুত টকা মানে আপুনি আৰ্ণ কৰিব পাৰে হয়নে এইটো মানে ভাল টিপছ হয় হয়নে চ' আপুনি কৈ দিয়ক মানে কেনেকুৱা ধৰণৰ টিপছ ল'লে মানে যিখিনি মানুহে বিজনেছত আহিব বিচাৰে একদম পুৰা ফালি দিব আৰু কেনেকুৱা টিপছ আপোনাৰ টিপছখিনি বহুত মানে ভাল লাগিছে দেখি প্ৰথম কথা মই এতিয়া কাকো টিপছ দিব পৰা হোৱা নাই আৰু প্ৰথম কথা মই নিজে এডভাইচ লৈ বেয়া পাওঁ যেতিয়ালৈকে মই নুসুধোঁ মই চবতকৈ বেয়া পাওঁ মোক যদি কোনোবা আহি কিনে এডভাইচ দি ফুৰে মই চবতকৈ বেয়া পাওঁ সেই বস্তুটো মোৰ মতে কি মই জানো ন মই কি কৰিব লাগে আজিৰ তাৰিখত মই যিখিনি কৰিছোঁ মই কাৰোৰ পৰা শিকি কেনে কৰা নাই নিজক বুজি কেনেহে কৰিছোঁ আৰু মই এডভাইচ দিয়া মানে বেছিভাগ ভাবচোন এডভাইচ কোনে দি ফুৰে এডভাইচ দিয়া মানুহৰ কোৱালিটি আপুনি চাওক প্ৰথমতে তো সেইবিলাক বস্তু মই বেয়া পাওঁ কোনোবা যদি ভাল সঁচাকৈয়ে কোনোবা এজন মানুহ সদায় জীৱনত কিবা এটা ব্যতিক্ৰমী কৰি কিনে আগবাঢ়িছে তেওঁৰ কথাটো মই শুনিম কিন্তু অদৰকাৰী মানুহৰ কথা মই নুশুনো মোৰ স্বভাৱে নাই সৰুৰ পৰাই স্বভাৱ নাই মই কাৰো কথা নুশুনো অকল নিজৰ মনৰ কথা শুনো আৰু মই যি কৰোঁ নিজৰ আত্মাটোৰ সন্তুষ্টিৰ কাৰণেহে কৰোঁ নিজৰ ছেটিছফেকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰমানে নিজক আপুনি কেনেকৈ হেপী ৰাখিব পাৰে বা বিচাৰে বহুতে নোৱাৰে আকৌ
নোৱাৰে নিজক হেপি ৰাখাটো বহুত টান আৰু নিজক বুজি পোৱাটো বহুত টান আৰু আপোনাৰ স্যাটিসফ্যাকশন কেলে হৈছে কাৰণ আপোনাৰ সৰুৰ পৰা আছিলে যে এনেকৈ খুলিম বিজনেছ পুৰা বঢ়াই যাম কাৰণ আপোনাৰ এতিয়া সপোনটো পূৰণ হৈছে আৰু প্লাছ মানুহৰ সঁচাকৈ মানে যিকোনো ধৰি লওক আপোনাৰ কামত যিটো ইণ্টাৰেষ্ট আছে সেইটোতে কৰিলেহে মানে এতিয়াও চাব গ'লে মোৰ বহুত কাম বাকী আছে এইটো জাষ্ট ষ্টাৰ্টিং হয় ন এইটো আৰম্ভণি এইটো বস্তু বহুত কাম বাকী আছে আৰু বহুত সপোন এনেকুৱা আছে ধৰক এতিয়াও মোৰ পূৰা হোৱা নাই সেইবিলাকো বাকী আছে আৰু আপুনি মানুহজন বহুত প্ৰেক্টিকেল মানে কথাখিনি লাগিছে কাৰণ আপুনি মানে কিছুমানে হেৰি কৰে ন যেতিয়া ডিপ্ৰেশ্যনত যায় মানে কিছুমান কোৰ্চ লয় যেনেকৈ একো লাভ নাই মই গৈছিলোঁ চাইকেট্ৰিক তাত মই গৈছিলোঁ মোৰতো এনেকুৱা লাগিছে তাইয়ে পাগল হয় বিশ্বাস নকৰিব দেৰিকৈ মই গম পাইছোঁ কাৰণ যোনটো টাইমত মই সোমাইছোঁ সেই ৰুমটোত তাই কিবা ঘৰৰ আলু পিঁয়াজৰ কথাই লেকচাৰ মাৰিছে ফোনত মই গৈছোঁ পেচেণ্ট মোৰ এনেকুৱা ফিল হৈছে মোতকৈ বেছি তাইয়ে দেখোন পাগল মই গুচি আহিছোঁ খঙত মই পাপাই মোক লৈ গৈছে না মই কৈছোঁ নাযাওঁ ট্ৰিটমেণ্ট কৰিব মই নিজে ভাল হ'ম তাৰমানে সেইখিনি মোৰ চেঞ্চ আছিল কিন্তু মই ডিপ্ৰেশ্যনত আছিলোঁ মই যদি কিবা এটা বস্তু যদি চাই থাকোঁ মই চাই থাকোঁ তাৰমানে ভয় লাগি থাকে নোৱাৰো লাগে কিন্তু নিজে উঠি আহিলোঁ সেই বস্তুটোৰ পৰা চেষ্টা কৰিলোঁ মই আপোনাৰ সেইটো মানে নিজৰ কনফিডেন্স আছিলে যে মই নিজে নিজকে ঠিক মোৰ কৰিব কনফিডেন্স আছে এতিয়াও আছে সৰুৰ পৰা আছে মোৰ কনফিডেন্স সেই মই কনফিডেন্স হাৰিব ভয় নকৰোঁ হয় সেইটো আপোনাৰ সেই কনফিডেন্সটো মোৰ হেৰুৱাব ভয় নালাগে হেৰুৱাব লগা আছেনো কি প্ৰথম কথা এইটো ন হেৰুৱাব লগা আছেনো কি আপুনি কি হেৰাব খুব বেছি আত্মাটো আৰু কি আছে হেৰাব লগা একো নাই কি আছে খাবৰ কাৰণে ইমান পইচাও নালাগে ন আপুনি ৰিস্ক ল'ব পাৰেতো জানে নাজানে খাবৰ কাৰণে কি লাগে ন 1 টকাত গভৰ্ণমেণ্টে চাউল দিয়ে আছে ন তেনেহ'লে ভয় কৰিবলৈ কি আছে হেৰুৱাবলৈ কি আছে ভয়ৰ ওপৰতো কাম কৰিছোঁ মই নিজক বুজিব কাৰণে মোৰ ভয়নো ক'ত লাগে হয় নহয় এতিয়া ভয়টো বেলেগ বেলেগ লেভেলৰ আছে ন বেলেগ বেলেগ টাইপৰ আছে কিছুমানে পঢ়িবলৈ ভয় কৰে মানে পঢ়াত ফেইল কৰিবলৈ ভয় কৰে কিছুমানে কোনোবা ল'ৰাৰ পৰা মাৰ খাবলৈ ভয় কৰে কিছুমানে ৰাতি আন্ধাৰত ওলাবলৈ ভয় কৰে হয় নহয় সো গাইজ মই আজি আহি সঁচাকৈ সানিদাৰ ইয়াত বহুত ভাল লাগিলে আৰু সানিদাৰ পৰা সঁচাকৈ বহুত কথা শিকিবলগীয়া আছে আৰু সানিদাই মানে মেনেজমেণ্টটো ইমান ধুনীয়াকৈ কৰিছে তেখেতক মই যেতিয়া ফাৰ্ষ্ট আহিছোঁ মোক বাৰু টাইম দিব পৰা নাই কাৰণ তেখেত বহুত বিজি আছে আৰু ইজনৰ পাছত সদায় মানুহ আহিয়ে আছে বহুত লাইন আৰু তাৰপাছত সানিদাই মানে এজন মালিক হিচাপে নহয় একদম সবকে সমান চকুৰে চাইছে মোৰ মানে মই দেখিছোঁ মানে একদম পুৰা ডাইৰেকশ্যন দি আছে ইটো কৰ সেইটো কৰ আৰু একদম পুৰা পইচা একদম ডাইৰেক্ট মানে হাতত লৈ আছে মানুহজন থিয় হৈ আছে আৰু মানে এখন কাষত কাপোৰ আছে তেনেকৈ ডাইৰেকশ্যন মাৰি মানে বহুত ধুনীয়াকৈ কৰিছে আৰু তেখেতৰ পৰাতো জানিলোৱে যে এঘণ্টাত মানে বহুত থালি তেওঁ মানে বিক্ৰী হয় সো সানিদাৰ পৰা সেই বিজনেছ টিপছখিনি ময়ো পালোঁ বাৰু ভৱিষ্যতে কামত আহিব যিখিনি মানুহে বিজনেছত আগবাঢ়িব বিচাৰে সো বহুত ভাল লাগিলে মই আজি সানিদাৰ পৰা লগত কথা পাতি আৰু আকৌ লগ পাম আপোনালোকক দেখাম মানে বহুত ইণ্টাৰেষ্টিং কথা চাই থাকিব আমাৰ চেনেল JSS আনস্ক্ৰিপ্টেড